শ্ৰী কৃষ্ণায় নমঃ। প্ৰথম অধ্যায় অৰ্জুন বিষাদ যোগ। ধৰ্ম ক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতাযুৎসৱঃ মামকা পাণ্ডৱাশ্চৈব কিম কুৰ্বত সঞ্জয় হৰি ধৃতৰাষ্ট্ৰপদতি যে শুনিও সঞ্জয় কুৰু পাণ্ডৱৰ যুদ্ধ ভৈলাকে ভীষ্ময়াদি কৰি হবে মহাৰথী গণ কহা কোনে কেনমতে কৰিলে সঞ্জয় বদতি শুনি উকহ দুয়ো সেনা কুৰুক্ষেত্ৰে ভৈল চক্ৰবেহু পাতিলে কৌৰৱ সেনাৰ সবলে পৃথিৱী কৰে পাতিলা সংকট বেহু পাণ্ডুৰ যেন কোটি ৰাহু সূৰ্য গ্ৰাসিবে হেন দেখি তজু পুত্ৰ ৰাজা দুৰ্যোধন দুৰ্নৰসমীপে শীঘ্ৰে কৰিলা গমন নমস্কাৰ কৰি বোলে গুৰু ভগৱান পাণ্ডৱৰ বেহু দেখাকে
স্থান বৰ বৰ বীৰ ভীম অৰ্জুন সমান শিখণ্ডী সাত্যকী ধৃষ্ট কেতু যুধান দ্ৰুপদ বিৰাট কাশী ৰাজধৃষ্ট দ্যুম্ন শৈব্যপুৰুষিত কুন্তী ভোজ অভিমন্য বিজয় বিক্ৰান্ত ৰাজিত সিন্ধুপতি সুবেগ উত্তম নীল সুভদ্ৰ সুমতি সাৰংগ বীৰ প্ৰতিবিম্ব আদি পঞ্চ পুত্ৰ দ্ৰৌপদীৰ অতিৰথী মহাৰথী কটু তাহাৰ লক্ষণ কহু সুনাম মতি ও একে একে ৰথে উঠি কৰ নিশ্চয় জানিবা তাৰ অৰ্ধৰথী নাম হাজাৰ ৰথ কয়েক ৰথে কৰে ৰণ মহাৰথী বুলিয়া হয় সৰ্বজন অসংখ্যাত ৰথ লেখা জোখা নাহি যাৰ একে ৰথে যুঁজে অতি ৰথী নাম তাৰ আমাক দেখিও মুখ্য বীৰগণ কৃপকৃত ব্ৰহ্মা দুঃশাসন কৰে নজে বিকৰ্ণ হৈ শ্ৰৱা ভগদত্ত শাল বশল্য কাম্বুজ যে বীৰ জয়
বিষকেতু বিষসেন ভীষ্ম গুৰু দুৰ্ন সুষমাকৈ আদি কৰি সংসপ্ত বিন্দু অনুবিন্দ যে সংগ চেদি পতি সকজে জগন তাল ভদ্ৰ জংঘমতি শুবে কমালাৰ কৃত বিৰহ ভদ্ৰ ভানু পুৰঞ্জন ভগীৰথ পৰিপাত্ৰ থানু গয়গদ শত ধনু বীৰমহ বিতিহোত্ৰ সেদিপতি কামহ বীৰ দত্ত মুকয়াদি কৰি শত ভাই ধন ধৰ সংগ্ৰামে মাৰিব যদি আহে পুৰন্দৰ অপৰ্যাপ্ত সেনা লেখি বাককাৰ যাৰ সেনাপতি ভৈল ভীষ্ম পিতামহ একাদশ সখ্যহীনী সেনা ভয়ংকৰ সাত সখ্যহীনী সেনা